নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি আছো ঘৰত ভাবিলো ভাপত দিয়া পিঠাগুৰিৰ যেটো ভাপত দিয়া পিঠা গুৰেদি যেটো পিঠা বনাই ভাবিলো মই আজি বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো আগতে বহুত দিনৰ আগতে বনাইছিলো তাৰ পিছত আজি কিবা খুব খাব মন গৈছে গুৱাহাটীত থাকিলে মানে খাই থকা হয় মানে দোকানতকে বনাই থাকে তো মই গুৰৰ পিঠাটো মানে পুৰা বিচাৰি ফুৰো মানে এতিয়া আজি ভাবিছো ঘৰত গুটেখিনি সামগ্ৰী আছে যিহেতু এই কাৰণে বনাই দিও বুলি ভাবিছো কেনেকুৱা হয় পিঠাটো নাজানো আৰু খাবলে ট্ৰাই কৰো আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু যদি ভাল হয় একদম মই মানে ৰিভিউটো যেটো মানে ৰাইট হয় যেটো হয় যদি খাবলে বেয়া হয় দেন অনেষ্ট ৰিভিউ দিম আৰু খাব বেয়া হলে বেয়া বুলি কম আৰু ভাল হলে ভাল বুলি কম চাই থাকিব কেনেকুৱা হয় এতিয়া মই গুৰখিনি ৰুকি লৈছো অকমান গুৰ দিমটো অকমান হৰকে গুৰ দিম গুৰখিনি ৰুকি লৈছো তাৰ পাছতে পিঠাগুৰিখিনি খুন্দিবও আছে পিঠাগুৰিখিনি খুন্দি লম মই গ্ৰাইণ্ডাৰতে খুন্দিম আৰু ঢেঁকী আছে কিন্তু ঢেঁকীত আৰু এইবিলাক কৰি থবলৈ এতিয়া সময় নাই সেইকাৰণে চাই থাকিব So friends, সামগ্ৰী এটা গোটাই ললো এয়া বেছি হৈছে নেকি নাজানো আৰু তথাপিও কৰি লম প্ৰথমতে পিঠাগুৰিখিনি খুন্দি ললো তাৰ পিছতে এতিয়া দিম মই মানে পাউডাৰ গাখীৰ আছিলে পাউডাৰ গাখীৰ পেকেট আনিছো পাউডাৰ গাখীৰ দি দিম এইটো দিলে মানে খাবলৈ টেষ্ট লাগে মানে মই নাজানো বহুতে বহুত ভালকে জানে বনাবলৈ তথাপিও মই আৰু চেষ্টা কৰিছো সেইকাৰণে মই ভাবিছো যেনেকৈ বনাও তেনেকৈ আপোনালোকৰ লগত শেয়াৰ কৰো অকমান তিনটা কল দিছো Sometimes like all you want to do is run. Hear me out, hear me out. It's all the things you never show. There are the things I want to know. Secrets but if you don't wanna tell me now, I guess I'll never know. Losing almost all my energy. It's getting hard to talk to you, and I'm the only one who speaks. It's all the things you never show. লেটৰা হৈ গৈছে টাইট দিবলৈ দিলো এটো নেদেখাও আৰু আপোনালোকে দিব পাৰে অলপ বেকিং পাউডাৰ অকনমান নিমখ দিব তাৰ পাছতে গাখীৰ দি পেলাইনি পুৰা ফেটি লব তাৰ পাছত ৰেডি হৈ যাব বেটাৰটো এটা গাখীৰ দি দিম বেটাৰটো পুৰা বেছি ঠিক কৰিব নালাগে আৰু বেছি ঢিলাও কৰিব নালাগে একদম জোখমতে দি দিলে ইমানটো হৈ গ'ল এতিয়া অলপ টাইম মই ঢাক মাৰি থৈ দিছোঁ এতিয়া মই ইয়াতে এইটো আচলতে এইটো আমাৰ ঘৰত আছিলে
ষ্টেণ্ডটো, কিন্তু আপোনালোকৰ যদি নাই তেনেকৈ কেৰাহীটো বনাব পাৰে, প্ৰেছাৰ কুকাৰতো বনাব পাৰে। খালি মনত ৰাখিব অলপ পানী দি পেলাই নি গৰম কৰি ল'ব লাগিব। পানীটো মই এনেকৈ দি দিছোঁ, অলপ দেখাই দিওঁ। এতিয়া মই ইয়াতে এইটো দেখুৱা, ইয়াতে অলপ ৰিফাইন লৈ পেলাই এনেকৈ লগাই দিছোঁ বাছ, যাতে পিঠাটো সহজে ওলাই আহে। বেছি কষ্ট কৰিব নালাগে আৰু এনেকৈ দিলে মই লগাইছোঁ। যাতে পিঠাটো সহজে ওলাই আহিবৰ কাৰণে এইটো ষ্টেণ্ডটো দিয়া হয় আচলতে। ষ্টেণ্ডত ৰিফাইন এনেকৈ ষ্টেণ্ডকেইটা ইয়াত ভৰাই দিম। অকণমান পাৰমে লাগিব পাৰে, একো নাই। এতিয়া প্ৰেছাৰটো পাতি দিলোঁ। এতিয়া ইয়াত এটা চিটি নিচিনা আহিব, মানে হুইচেল নিচিনা মাৰিব, তাৰপাছতে এয়া হৈ যাব। দেখাম, চাই দিম। গাইজ, মই আৰু এখন বেলেগ কেৰাহী পাতি দিছোঁ ইয়াতে। তাৰমানে অকণমান বাচি গৈছিলে, মই ইয়াত মানে ৰিফাইন দি পেলাই এইকেইটা আৰু বেলেগ পিঠা, তেল পিঠা টাইপৰ বনাই দিম। তেওঁ খাই ভাল লাগে যিহেতু কল দি থোৱা আছে। আৰু এয়া প্ৰেছাৰে একদম অলপ অলপ চিটাই আছে। অকণমান দেৰি পাছত আকৌ মই খুলি চাইছিলোঁ, হোৱা নাই। অকণমান দেৰি পিছত মই আকৌ নমাই দিম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া চব ইমান ধুনীয়া হৈছে আৰু একদম খাবলৈ গড প্ৰমিছ বিৰাট টেষ্টি হৈছে। মানে আপোনালোকে এনেকৈ বনাই চাব, ইমান টেষ্টি লাগিছে খাই। চাওক, অকণমান হেৰি হৈছে বাৰু, ফাটিছে ছাইডটো, কেতিয়াবা ফাটি যাব, কেতিয়াবা হেৰি হ'লে একো নাই, কিন্তু বহুত ধুনীয়া লাগিছে। আপোনালোকে বনাই চাব, বিৰাট ধুনীয়া লাগিছে। আৰু এইফালে মই এতিয়া বৰ্তমান মাংস বনাই আছোঁ। ভাত হৈ গ'ল, মাংস এয়া এইফালে গোটেইখিনি ৰেডি কৰি আছোঁ। এতিয়া বনাই আছোঁ দাইলৰ বৰ। আজিলৈ সেয়াই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব। চেষ্টা কৰিলোঁ যিকণ পাৰিছোঁ, আৰু সঁচাই খুব ধুনীয়া হৈছে খাবলৈ। মাহঁতেও কৈছে বিৰাট ভাল হৈছে বুলি, আৰু মাহঁতে যেতিয়া কৈ দিয়ে ভাল হৈছে আৰু ভাল লাগে। মায়েতো মোক কৈ আছে যে আৰু বনা, কিন্তু বিৰাট টেষ্টি হৈছে খাবলৈ। ভাল লাগিলে, আপোনালোকেও বনাই চাব যদি মোৰ ৰেচিপিটো ভাল লাগে, আৰু ক'ব মোক কেনেকুৱা হয়, আৰু কমেণ্ট কৰি জনাব আজি কেনেকুৱা লাগিলে। থেংক ইউ।